আইতা, কাইলৈ আমাক অসমৰ বিষয়ে স্কুলত ৰচনা লিখি লৈ যাব দিছে। তুমি মোক ভালকৈ বুজাই কোৱাচোন অসমৰ বিষয়ে, যাতে মই ৰচনাখন আৰু ধুনীয়াকৈ লিখিব পাৰোঁ। হয় নেকি? খুব সুন্দৰ। মই তোক অসমৰ কথা বুজাই কওঁ। অসম হৈছে জাতি জনজাতিৰ এক সংমিশ্ৰণ, য'ত তিৱা বড়ো আদি বহু ধৰণৰ জাতি জনগোষ্ঠীৰ এটা সমন্বয় বাস কৰে। তোক মই আৰু ভালকৈ বুজাই কওঁ। মই অসমীয়া, সঁচাকৈ মই অসমীয়া। মোক কিয় মাৰিছে সিহঁতে, মই ধৰিব পৰা নাই। দিনৰ ভাগতে ফুৰিবৰ বাবে আহিছিলো তহঁতৰ কাৰ্বি আংলঙত, দুষ্কাৰ্যৰ বাবে নহয়, আজৰি সময় কটাবৰ বাবেহে আহিছিলো। মোক নামাৰিবি অ', মই সুপাধাৰা নহয়, মই শিল্পী। একেই অসমীয়াই সন্তান। মই সুপাধাৰা নহয়, মই শিল্পী। মই দুষ্কাৰ্য কৰি ফুৰা, অসৎ উপায়েৰে অসমত সোমোৱা অনা অসমীয়া পাখণ্ডও নহয়। মোৰ গাটো বিষাইছে আৰু নামাৰিবি অ'। চা, উঠটো ফাটিব ধৰিছে আৰু নামাৰিবি। মই তহঁতৰ বাবে বাঁহীটো বজাব নোৱাৰিম। মই সুপাধাৰা নহয়, মই শিল্পী। মই অসমীয়া হয়, সঁচাই অসমীয়া। মই অসমীয়া হয়।
হয় বৰাকাণ্ড। শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি এচিড ঢালি হত্যা। বুকুতে খুন্দিয়াই স্বাধীন দেশৰ হৈ অপৰাধী সেউজ পথাৰ খনি আজি মৰুভূমি ৰখা